আনিবা মোৰ লগ পাই কেনেকুৱা হাই হেল্ল' এণ্ড নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মোৰো ভাল আৰু এটা নতুন ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো গাইজ আইফ্ল'টো কোন কেতিয়াবাতে শেষ হৈ গ'ল কিন্তু এই কিনাৰে কিনাৰে তেজ অকণ জমা হৈ গৈছে কোনো কেছ নাই লাহেকৈ কি খবৰ কমেণ্টত জনাই দিব তো আজি কলেজলৈ যাম এতিয়া অলপ পাছত এডমিশ্যন হৈ আছে এডমিশ্যন কৰি আহোঁগৈ হয়নে নহয় নাজানো বহুত খেলি মেলি হৈ আছে আপোনালোকো দেখাম আজি মোৰ কলেজখন ভালকৈ ইটো ব্লগত দেখাইছিলোঁ অকণমান কিন্তু আজি বহুত ভালকৈ দেখাই আছোঁ আমাৰ কলেজখন তো আপোনালোকে ব্লগটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু গাইজ এইবাৰ আমাৰ ঘৰত বহুত মধুৰিআম লাগিছে আধা আধিটো খালোঁৱেই আধা আধি খাই শেষ ইয়া দেখিছে ইয়া ওচৰতে লাগি আছে পূৰা মধুৰিআম ইয়া এইজোপা একদম অকণমানি গছ এইজোপা বহুত মধুৰিআম লাগিছে এইবাৰ তো মানে আমাৰ ঘৰত একো ফল মূল নালাগে মানে কাৰণ আগৰ অলপ ৰাক্ষ আছিলোঁ এতিয়া ৰাক্ষ মানে খাব চাব মন নাযায় কাৰণে এইবোৰ চব বহুত মধুৰিআম লাগে দেখিছে মধুৰিআম আপোনালোকে খাই যদি ক'ব মই লৈ যাম আৰু এতিয়া কলেজলৈ ওলাই মিলি একদম লগ পাই আছোঁ চ' গাইজ কলেজলৈ ওলাই ল'লোঁ তাৰ আগত এখন ফটো মাৰি ল'ব লাগিব গছপুলি ৰোৱা ফটো আমি লওঁ ফটো মাৰি দিয়া মানুহ নাই মা আছে কিন্তু মায়ে মাৰিব নাজানে এই ষ্টেণ্ডডালে মোক বহুতখিনি সহায় কৰিছে গাইজ ত' ফটোখন মাৰি লওঁ মানে এইটো দেখিছে এই ৰিম'টটোতে মানে এই কণ্ট্ৰল হৈ যায় মানে আপুনি ফটো ক্লিক কৰিব পাৰে বহুত ভাল সুবিধা দিছে আৰু এয়া অকণকৈ বৰষুণি দি দিলে ত' ফটোখন মাৰি লওঁ গাইজ চাই থাকক তো গাইজ বহুত পৰ যুঁজা পাছত এইখন ফটো মাৰিলোঁ আৰু এয়া মায়ে বাছ কৰি আছে গাইজ আৰু এতিয়া অকণ পাছতে কলেজলৈ যাম আৰু আপোনালোকক মই চব দেখাই থাকিম আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ সেই গাইজ পূৰা ওলাই মেলি গৈ আছোঁ ঘৰত তো একদম কলেজত গৈ লগ পাই আছোঁ গাইজ কলেজলৈ গৈ আছোঁ এয়া আমাৰ লগৰক লগ পাই গ'লোঁ মানে এই মোৰ লগৰ নহয় বেলেগ হয় পাছত কম আপোনাৰ কি হয় এয়া 855 তো গাইজ কম্পিউটাৰ দোকান আহিছোঁ জবছ কৰিব ভালকৈ উঠা কি তলপা লাজ লাগে তো গাইজ এইটোৱে হৈছে আমাৰ কলেজলৈ যোৱা ৰাস্তাটো হেৰিটোৱে মানে আমাৰ মানে অসমীয়াৰ মানে হেৰিটোতে বুজি পায় আৰু কোনটো তো গাইজ এয়া সোমাই আহিছোঁ কলেজলৈ এতিয়া মোৰ লাজ লাগিব এইখন কিয় মাৰিব এইখনে হৈছে আমাৰ কলেজখন এইটো খুৰা এইটো ৰয় খুৰা কিবা হ'ব নেকি কি বনাই আছে দেখাই দিয়ক এয়া ৰয় খুৰাই কাঠৰ বস্তু বনাই আছে অলপ পাছত ভালকৈ চিনাকি হ'ম দেই তাৰপিছত এয়া কলেজত এণ্ট্ৰি সোমাই হৈ গ'ল তো এইখনেই হৈছে আমাৰ কলেজখন বহুত ডাঙৰ কলেজ এয়া গাইজ ফৰ্ম ফিল আপ কৰি আছে আমাৰ কৃষ্ণামণি ভৰালীয়ে নাম চাম নকৰি ফেমাছ হৈ যাম কি ফেমাছ হৈ যাম নাম চাম নকৰি আৰু এইখন হৈছে আমাৰ কি বাস্কেটবলৰ গ্ৰাউণ্ড এইখন য'ত কেতিয়াও বাস্কেটবল খেলা দেখাই এই খেলে হেৰিত খেলে আৰু মই ৰখি আছোঁ ব্লগ বনাই আছোঁ ইয়াৰ ফৰ্ম ফিল আপ কৰি আছে আৰু সেইফালে হৈ আছে কি লয় পইচা লয় ওচৰ লাগে হেৰি নিচা নিচা চা এফালে নিচা আহিব চ' গাইজ এয়া হৈছে আমাৰ কলেজৰ ফেমাছ খুৰা ৰয় খুৰা কিবা এটা কৈ দিয়ক আৰু ৰয় খুৰা বহুত ফেমাছ দেই এয়া কাঠেৰে এইবোৰ বস্তু বনাই ন আৰু এটা কৈ দিয়ক কাঠৰ টুকুৰাটো কিবা এটা বনাইছোঁ অঁ তোমালোকে ইয়াত আহিছা মা দেউতা পঠাই দিছে তোমালোকক ছাৰ বাইদেউবিলাকে তোমালোকক এনেকৈ মানুহ বনাওঁ অঁ মই তেনেকৈ কাঠৰ টুকুৰাটো ঘৰ বনাইছোঁ শৰাই এখন সেয়া তোমালোকক এতিয়া ছাৰ বাইদেউবিলাকে মানুহ বনাওঁ হয় নহয় কালি হয়তো প্ৰফেচাৰৰ অফিচাৰ বা ডাঙৰ অফিচাৰ মই মেছেজ দিছোঁ আৰু প্ৰত্যেক ল'ৰা ছোৱালী হা
আৰু ৰয়সুৰা বহুত কলেজৰ একদম মৰমীয়াল ৰয়সুৰা দেই। আৰু ইয়াত বহুত যোগাৰ আছে আৰু পূৰা বনাই থাকে ইয়াত ফ্ৰী টাইমত মানে পূৰা এনেই ৱেষ্ট নাযায় এইবোৰে কৰি থাকে হয়নে নহয় তো গাইছ এতিয়া আমি তো গাইজ এতিয়া আমি বহি আছোঁ এনেই ল'ৰা এটা চাই হাঁহি গৈছে ন। এয়া আমাৰ সীমান্ত দাদা কিবা কোৱা একদম বাঘ বেকাটি দেই। সীমান্তই নকয় কোৱা কিবা এটা এই কোৱা না মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কোৱা ছাবস্ক্ৰাইব নকৰিবি অঁ তো ই হৈছে মোৰ 1 নম্বৰ দুশ্মনী ছাবস্ক্ৰাইব কৰিব মানা কৰিছে আৰু এতিয়া আমি বহি আছোঁ ন আৰু এয়া হৈছে আমাৰ কলেজখনৰ ওপৰৰ পৰিৱেশ কিনকিনীয়া বৰষুণ জাকত কলেজখন আৰু জীপাল হৈ পৰিছে চাওকচোন ইমান ধুনীয়া লাগিছে হয়নে নহয় কমেণ্ট কৰি জনাব দেই তো গাইজ ক্লাছ কৰিব কাৰণে ৰখি আছোঁ হয় নাই আমি ওলামেই আনিছোঁ কিতাপত এয়া আমাৰ কলেজৰ ওপৰৰ পৰিৱেশ আৰু দেখাম কলেজখন আজি অকল কলেজৰ ব্লগ বনিব গাইজ চাবা ভিডিঅ'টো চাবা আৰু এইখনেই হৈছে আমাৰ কলেজৰ ভিতৰৰ পৰিৱেশ চ' গাইজ কলেজৰ পৰা ওলাই আহিলোঁ মানে কাম হৈ গ'ল ক্লাছো হৈ গ'ল আৰু এতিয়া আমি চিকেন পকৰা খাব গৈ আছোঁ আপোনালোককতো খুৱাব নোৱাৰোঁ আৰু আপোনালোকে চাই থাকিব দেই চাই চিকেন পকৰা খাব আহিছিলোঁ চিকেন পকৰা দোকান বন্ধ হৈ থাকিলে গাইজ তো গাইজ এই ঘৰটো চাওক না কি ধুনীয়া সেই তাৰ পৰা যে আকাশখন চাই ইমান ধুনীয়া লাগিছে এই ভিডিঅ' বনালে যে ইমান ধুনীয়া লাগিব চাৰি এদিন আমিও বনাম গাইজ এনেকুৱা ঘৰ যে ইটা এটা ত' গাইজ এয়া আমাৰ পুৰণা দাদা ফুচকা দাদা কিবা ক'ব নেকি ইমান দিনৰ মূৰত লগ পাই কেনেকুৱা লাগিছে টোপনি লাগি আছে এতিয়া হা টোপনি লাগে তাত টোপনি লাগি আছে দাদাৰ আৰু এয়া একদম আমাৰ পুৰণা হয়নে নহয় গভৰ্ণমেণ্ট ক্লাছত পঢ়াবা বুলি এখন আমাৰ পুৰণা ছুটিটো এতিয়াও লাগি আছে আৰু সেইকাৰণে দাদাই আজি 2টা বেছিকৈ দি দিব হয় নাই নকয় এইটো নকয় গাইজ গাইজ মিক্সিং কেনেকুৱা ত' গাইজ ফুচকা চুচকা খাই ল'লোঁ আৰু এতিয়া যাওঁ ত' এইটো কি ফুড এইটো কি নতুনকৈ প্ৰতিষ্ঠা কৰিছে গাইজ ত' ফুচকা চুচকা খাই ল'লোঁ এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ইয়াত ধুনীয়া ধুনীয়া চেণ্ডেল চ' গাইজ এইখন হেৰি কি আছিলে পদুম পুখুৰী পদুম পুখুৰী